আজি আমি আলোচনা কৰিম হোৱাটছএপত বিভিন্ন ষ্টাইলৰ আখৰ কেনেদৰে লিখিব পাৰি। হোৱাটছএপত মেছেজ লিখোঁতে শব্দবোৰ আমি হাইলাইট কৰিবৰ বাবে এই কৌশল ব্যৱহাৰ কৰিব পাৰোঁ। এনেধৰণৰ বিভিন্ন কৌশল জানিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। এতিয়া আমি আজিৰ কৌশলটো আলোচনা কৰিব লৈছোঁ। সাধাৰণতে আমি লিখা আখৰবোৰ এনেধৰণৰ হয়। যদি আমি আখৰবোৰ বোল্ড কৰিব বিচাৰোঁ তেন্তে বাক্য বা শব্দৰ দুই কাষত এষ্টাৰিস্ক চিন দিব লাগিব। এতিয়া গুড মৰ্ণিং শব্দ দুটা আমি বোল্ড কৰি চাওঁ। ইয়াৰ বাবে মই এষ্টাৰিস্ক চিনটো দিছোঁ আৰু লগতে গুড মৰ্ণিং লিখিছোঁ। আৰু ইয়াৰ শেষত আকৌ লগতে এষ্টাৰিস্ক চিনটো দিব লাগিব। এষ্টাৰিস্ক চিন দিয়াৰ লগে লগে আমি দেখা পাইছোঁ যে লিখাটো আমাৰ বোল্ড হৈ আহিছে। এতিয়া যদি ইয়াক চেণ্ড কৰোঁ ই বোল্ড হিচাপে চেণ্ড হ'ব। এতিয়া আমি চাওঁ লিখাবোৰ কেনেদৰে ইটালিক কৰিব পাৰি। ইটালিক কৰিবৰ বাবে আণ্ডাৰস্কল চিম্বলটো ব্যৱহাৰ কৰিব লগা হয়। তো ইয়াৰ বাবে মই প্ৰথমতে আণ্ডাৰস্কল দিছোঁ আৰু শব্দ দুটা লিখিছোঁ। মই গুড মৰ্ণিং লিখিছোঁ আৰু ইয়াৰ শেষত আণ্ডাৰস্কল আকৌ ব্যৱহাৰ কৰোঁ। এতিয়া আমি দেখা পাইছোঁ যে শব্দ দুটা ইটালিক হৈ গৈছে। এতিয়া যদি মই চেণ্ড কৰোঁ ইটালিক হিচাপে শব্দটো চেণ্ড হ'ব। এতিয়া মই লিখাখিনি বোল্ড ইটালিক কৰিব বিচাৰিছোঁ। ইয়াৰ বাবে মই প্ৰথমতে আণ্ডাৰস্কৰ দিব লাগিব আৰু ইয়াৰ পিছতে এষ্টাৰিস্ক দিব লাগিব। এষ্টাৰিস্কৰ লগতে আমি শব্দ দুটা লিখিম আৰু শেষত আকৌ এষ্টাৰিস্ক দি আণ্ডাৰস্কৰ দিব লাগিব। তো দেখা পাইছোঁ যে আমি শব্দ দুটা বোল্ড হৈ ইটালিকো হৈছে। এতিয়া আমি চেণ্ড কৰিছোঁ। এতিয়া আমি শব্দ কেনেকৈ ষ্ট্ৰাইক থ্ৰ' কৰে কৰি চাওঁ। ষ্ট্ৰাইক থ্ৰ' কৰিলে শব্দৰ মাজেদি লাইন এটা দি কাটি যায়। ইয়াৰ বাবে মই টিল চিম্বলটো ইউজ কৰিব লাগিব। টিল চিম্বলটো মই টাইপ কৰিছোঁ। এতিয়া ইয়াত মই আকৌ শব্দ দুটা লিখিছোঁ, গুড মৰ্ণিং লিখিছোঁ আৰু শেষত আকৌ টিল চিম্বলটো ব্যৱহাৰ কৰিছোঁ। তো ইয়াৰ লগতে আমি দেখা পাইছোঁ যে গুড মৰ্ণিং শব্দ দুটাৰ মাজতে লাইন এটা দি কাটি গৈছে, মানে ষ্ট্ৰাইক থ্ৰ' এপ্লাই হৈছে। তো আমি চেণ্ড কৰি দিছোঁ। এতিয়া আমি চাওঁ ফণ্টৰ ষ্টাইলটো সলনি কৰি কেনেদৰে মনোস্পেচ কৰিব পাৰি। ইয়াৰ বাবে বেকটিক্স চিম্বলটো ব্যৱহাৰ কৰা হয়। প্ৰথমতে মই চিম্বলত গৈ বেকটিক্স চিম্বলটো 3 বাৰ প্ৰেছ কৰিছোঁ আৰু ইয়াৰ পিছত গুড মৰ্ণিং বুলি লিখিছোঁ। আৰু শেষত আকৌ 3টা বেকটিক্স চিম্বল টাইপ কৰিছোঁ। এতিয়া আমি দেখা পাইছোঁ যে আমাৰ লিখাটোৰ ফণ্টৰ ষ্টাইলটো সলনি হৈ মনোস্পেচ হৈ গৈছে। এতিয়া যদি আমি চেণ্ড কৰোঁ এই মনোস্পেচ ফণ্টতে চেণ্ড হ'ব। চেণ্ড কৰিছোঁ। এনেদৰে আমি বিভিন্ন চিম্বল ব্যৱহাৰ কৰি বিভিন্ন ষ্টাইলৰ আখৰ আমি হোৱাটছএপত লিখিব পাৰোঁ। এতিয়া আমি হোৱাটছএপত বিভিন্ন ষ্টাইলৰ ফণ্ট লিখাৰ আৰু এটা সহজ উপায় আমি আলোচনা কৰোঁ। তো ইয়াৰ বাবে লিখাখিনি লিখি ল'ব লাগিব। তো মই লিখি লৈছোঁ আৰু চিলেক্ট কৰিব লাগিব। তো চিলেক্ট কৰাৰ পিছত আমি দেখা পাইছোঁ যে ওপৰত কাট, কপি, পেষ্ট আহিছে আৰু ইয়াৰ কাষতে 3 ডট আছে। এই 3 ডটত প্ৰেছ কৰিলে ইয়াত বোল্ড, ইটালিক, ষ্ট্ৰাইক থ্ৰ', মনোস্পেচ গোটেইকেইটা অপশ্যন আমি দেখা পাইছোঁ। তো এই অপশ্যনবোৰত আমি যদি প্ৰেছ কৰি দিওঁ আমি সেই ষ্টাইলটো টেক্সটত এপ্লাই হোৱা দেখা পাম। আমি বোল্ডত প্ৰেছ কৰিছোঁ আৰু লগতে দেখা পাইছোঁ যে লিখাখিনি বোল্ড হৈ গৈছে। এতিয়া যদি আমি চেণ্ড কৰোঁ লিখাখিনি বোল্ড হিচাপে চেণ্ড হ'ব। তো এনেদৰেও আমি সহজতে লিখাৰ ষ্টাইল সলাব পাৰোঁ। তো আজিলৈ ইমানেই।